আমি কেবিনেটত সিদ্ধান্ত লৈছো যে ল্যাঙ্গুৱেজ পেপাৰ নাথাকিব, ইংলিছো নাথাকিব বা আন নাথাকিব, কিন্তু তাৰ পৰিৱৰ্তে তিনিটা কণ্ডিশ্যন আহিব। এটা হ'ব যে ACS আৰু APSC যদি কোনোবাই আবেদন কৰিব খোজে তেওঁ অসমৰ নাগৰিক হ'ব লাগিব, ৰেচিডেণ্ট অফ আছামিজ হ'ব লাগিব। দ্বিতীয়তে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম পঞ্জীকৃত হ'ব লাগিব। তৃতীয়তে তেওঁলোকে মেণ্ডেটৰিলি অসমীয়া বা অসমৰ সহযোগী ৰাজ্যিক ভাষা বা অসমৰ যিকোনো জনজাতীয় ভাষা এটা সলসলীয়াকৈ ক'ব পৰা হ'ব লাগিব। আমি ৰিটেনৰ বদলি বস্তুটো অৰেললৈকে লৈ আহিলোঁ। অসমৰ ৰাজ্যিক ভাষা অসমীয়া, সহযোগী ভাষা বড়ো, বেংগলী বা আমাৰ অসমৰ জনজাতীয় লোকসকলে কোৱা ভাষা কাৰ্বি, মণিপুৰী, মিচিং, ৰাভা, তিৱা, যিকোনো এটা ভাষা জনজাতীয় লোকসকলে কোৱা এটা ভাষা তেওঁলোকে সলসলীয়াকৈ ক'ব পাৰিব লাগিব। এই তিনিটা কণ্ডিশ্যনৰ ফলত বাহিৰৰ পৰা ল'ৰাই আহি এতিয়া ACS লোৱাত অসুবিধা হ'ব। আৰু যদি ল'বও খোজে 2 বছৰ আগতে ৰেচিডেন্সি চেঞ্জ কৰিব লাগিব, ভাষা শিকিব লাগিব। গতিকে আমাৰ যিখিনি ইমান দিন অসমীয়া প্ৰব্লেম আছিল, অসমীয়া লিখিব নোৱাৰিছিল, এই ঝামেলমেন এক্সচেঞ্জৰ নাম থাকিব জাতীয় ভাষা যিকোনো ব্যক্তি আছে যে